নমস্কাৰ, মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা ৰেচিপি বনাম। এয়া হ'ল উৰহি, পিঁয়াজ, জলকীয়া। একদম চিম্পুল ৰেচিপি হয়। এতিয়া মই কেৰাহীত ৰিফাইন দি দিম। ৰিফাইন গৰম হোৱাৰ পিছত মই পিঁয়াজ, জলকীয়াখিনি দি দিম। এয়া তাৰপিছত ৰংগুড়াখিনি দি দিম। ৰংগুড়াখিনি দি পিঁয়াজ জলকীয়াখিনি অলপমান ভাজি ল'ম। এতিয়া উৰহিখিনি দি দিম। এতিয়া নিমখখিনি দি দিম। অলপমান লাৰি দিম যাতে উৰহিখিনি অলপমান ভজা যায়। এতিয়া মই ঘৰতে বনোৱা কল পচলাৰ খাৰ আছিল, এইটো দি দিম। তাৰপিছত অলপমান গৰম পানী দি দিম। এতিয়া 2 মিনিটৰ কাৰণে ঢাকনিখন দি দিম। এতিয়া ঢাকনিখন গুচাই দিম। এয়া চাওক, পানীখিনি নোহোৱা হৈ গৈছে, ভালদৰে সিজি গৈছে। এয়া চাওক, চব্জি হৈয়ে গ'ল। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।